মামাই যদি কথা দিয়ে মামাই কাম কৰি দেখুৱাই আৰু 25,000 টকা দিম মানে দিমেই। কংগ্ৰেছৰ মানুহবোৰে কৈ ফুৰিছিল ক'ত দিব 10,000 টকা তহঁতক এনে ঘূৰাই ফুৰিছে কৈছিল নে নাই? আজি আপোনালোকে কংগ্ৰেছৰ মানুহবিলাকক গৈ ক'ব যে মামাই যদি কথা দিয়ে মামাই কাম কৰি দেখুৱাই। আৰু আজি যেনেকে মোৰ মুখেদি মই আপোনালোকক কৈছো যে আজি 10,000 টকা দিলো আৰু 25,000 টকা দিম মানে দিমেই। 2021 চনৰ ইলেকশ্যনৰ সময়ত আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো। তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে যে এইবোৰ ইলেকশ্যনৰ কাৰণে দিছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। অৰুণোদয় বন্ধ নহল। 830 টকাৰ পৰা 1,000, 1,000ৰ পৰা 1250। এইবাৰ গেছৰ চিলিণ্ডাৰৰ নামত আৰু 250 টকা। তাৰ মানে অৰুণোদয় গৈ 1,500 টকা হ'বগৈ। এনেকে যেনেকে মই অৰুণোদয় গছ পুলিডাল ৰুইছিলো আৰু আজি অৰুণোদয় এডাল ডাঙৰ বটবৃক্ষত পৰিৱৰ্তন হ'ল। আজি অৰুণোদয় 36 লাখ মহিলাই লাভ কৰিব 17 ছেপ্টেম্বৰৰ পৰা। তেনেকৈ আজি আমি এই মহিলা উদ্যমিতা আঁচনিৰ যিডাল গছ পুলি ৰুলো ইয়াক আমি 25,000 আৰু 50,000 টকালৈকে লৈ গৈহে আমি ক্ষান্ত হ'ম। তেতিয়ালৈকে আমি এই আঁচনি চলাই থাকিম। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিবনে নাই? আশীৰ্বাদ সৰুকৈ হাত চাপৰি বজাইছে নেকি? আশীৰ্বাদ কৰিবনে নাই? কৰিব সঁচাই। যেতিয়া আপোনালোকে লগত থাকিব তেতিয়া আমি অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনা, বিনা পইচাত চৰকাৰী চাকৰি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, আজি আমি যিমান আঁচনিৰ কাম আৰম্ভ কৰিছো কোনেও আগতে কেতিয়াও কৰিব পৰা নাছিল। আৰু আপোনালোকে আশীৰ্বাদ দিলে আমি আগলৈও এই ধৰণে আপোনালোকক আগবঢ়াই লৈ গৈ থাকিম।